এইটোৰ পৰাই তেখেতক ভাল পাই আছিল কিন্তু মোক মানে বিয়া নকৰায় মই পাছ এৰিয়ে নিদিওঁ যেতিয়াই আহে জলৈ আহে তলৈকে যাওঁ মই আনো বুলি এটা আনিব নোৱাৰোঁ মোৰ এজনী ভনী আছে বিয়া দিব হয় না নহয় কোৱাচোন ভাইটি ভনীজনী বিয়া দিলে মই যে বয়স ৰৈ নাথাকে মোৰতো বয়স ৰৈ নাথাকে মই কেনেকৈ এৰিম ইতা আমি যদি আমি যদি আপোনাৰ প্ৰেমিকাক যদি আমি এতিয়া প্ৰপ'জ দিওঁ আপুনি কি ক'ব অসম্ভৱ মই কালৈকো বিয়া নহওঁ আপোনাৰ যিগৰাকী প্ৰেমিকাগৰাকীতো খুব মৰম লগা গতিকে আমাৰতো প্ৰপ'জ দিবৰ ইচ্ছা গৈছে প্ৰপ'জ দিলেও মই নোৱাৰোঁ এৰিব ক্লাছ 8ৰ পৰাই ভাল পাইছোঁ প্ৰেমিকাগৰাকীতো ড্ৰেছ পাতি ভাল লাগিছে এই গতিকে আমি কৈছোঁ মোৰ দেউতাই চাকৰি কৰিছিল কিন্তু চাকৰি সূত্ৰে আমি গুৱাহাটীতে থাকিছিলোঁ তাৰপিছত মানে এখেতক দেখিলোঁ লাগ পালোঁ ভাল পালোঁ এতিয়া আপুনিতো এখেতৰ পাছত ঘূৰি ফুৰিব লগা কোনো কথা নাই আমিওতো ডেকা ল'ৰা আছোঁ আমাকতো আপুনি চাব পাৰে দিলে মই পাৰোঁ অলপ ক'ৰবাত ফাংচন চালে মানে বেলেগ চেয়াৰত বহিব আপোনালোকৰতো খুব প্ৰেম গতিকে আমি এটা কাম কৰোঁ ইয়াতে মন্দিৰ আছে আপোনালোকৰ বিবাহখন পাতিব আপোনালোকে যদিটো বেয়া কাম কৰিছে ছোৱালী এজনী লৈ পেলাইতো এইটো উচিত কথা নহয় আমি আজি শুনক আমাৰ সৰু সৰু ল'ৰা ছোৱালী আছে আপোনালোকৰ পৰা কি শিক্ষা ল'ব আপোনালোকে যে এনেকৈ ঘূৰিব আহিছে আপোনালোকে কিবা এটা নাজানে আমি বুজিছোঁ কিন্তু এই মাত্ৰ আপোনালোকে ক'লে যে মোৰ পাঁচ এওঁ নেৰে সুধিছে কাৰণেহে কৈছে বুজিছোঁ এতিয়া এই সৰু ল'ৰা ছোৱালীবিলাকে গোটেই গম পালে তাতে আমি আপোনালোকৰ বিয়াখন পাতি দিওঁ মোৰ দেউতাই নিদিব মন্দিৰত বিয়া পাতিব নিদিয়ে মোৰ দেউতাই তেতিয়াহ'লে আপুনি গুৱাহাটীৰ পৰা এখেতৰ লগত আহিছে আপোনাৰ দেউতাই গমেই নাপায় মনে মনে আহিছোঁ এৰাতি ঘৰত ছোৱালী এজনী নাথাকে আপোনাৰ দেউতাই গম নাপায় মোৰ জানো বন্ধু নাই বান্ধৱী নাই মই বন্ধু বান্ধৱীৰ ঘৰত আহিছোঁ বন্ধু বান্ধৱীৰ ঘৰত দেউতাক কৈ আহিছোঁ আপোনাৰ দেউতাই কি চাকৰি কৰে কি হয় দেউতাই কি চাকৰি কৰে মোৰ দেউতাই অফিচাৰ আৰু আপুনি কি কাম কৰে কণীয়েকজনীও বিয়া হ'ব তেতিয়াহ'লে বাৰু ধন্যবাদ আপোনালোকে ৰাতি লৈ থাকক ফাংচন চাব আমি কালি ৰাতিপুৱা গুৱাহাটী পাবই লাগিব এই হেৰিখনতে যাম গুৱাহাটীত যাম ৰাতি আমাৰ ইয়াতে প্ৰগ্ৰেম এটা কৰিম বাৰু কৰিম ধন্যবাদ কৰিলে কৰিম যাওক আপোনালোকে